নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি হৈছে 5 জুন, সকলোতে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হৈছে। যিহেতু আমাকো অংগনবাড়ীলৈ মাতিলে, এতিয়া অংগনবাড়ীলৈ যাবলৈ ওলাইছোঁ, কিন্তু অকণমানিজনীয়ে যাবলৈ খুব বেয়া পায়, কিয় নাজানো। এতিয়া সুধিমকৈ চাব দেই কি ক'ব। অংগনবাড়ী যাবা নাই? অংগনবাড়ী নোযোৱা? এয়া হ'ল আমাৰ ৰাজমাও পুখুৰী পাৰ, আৰু এইখিনিতে আছে অংগনবাড়ীখন আৰু হাইস্কুলখন, আৰু এইফালে আছে চাব চেণ্টাৰটো। সেয়া আহি পালোহি, কিন্তু এতিয়া মনটো অলপ ভাল পাইছে বাৰু, ফটো মাৰিম বুলি ক'লে। আৰু এতিয়া বৃক্ষৰোপণৰ ফটো তুলিবলৈ সকলোৱে সাজু হ'ল দেই। আৰু আমাৰ ছোৱালীজনীয়ে ঘৰলৈ গৈ ভিডিঅ' এটা বনাইছিলে, আৰু ভিডিঅ'টোতনো কি কৈছিলে এবাৰ শুনিব দেই। লাইক কৰিব। মই কি কৰিছোঁ কৈ ইয়াত? এইটো টেঙা টেঙা দেখাই দিয়া আকৌ, দেখাই দিয়া। মই খাওঁ সেইটো হয় নাই? ভাত খাইছোঁ। নমস্কাৰ। আৰু নমস্কাৰ কৰি দিয়া। নমস্কাৰ। মোৰ ঘৰ তোমাৰ নামটো?